তো নমস্কাৰ গাইজ। চ' এতিয়া মই নিপু ঘৰত বৰ্তমান উঠাই ল'লোঁ। উঠাই পেলাই আমি এতিয়া গন্তব্য স্থানটোক নকওঁ আপোনালোকক, গাড়ীত কোন কোন আছে দেখাম। নিপুক সঞ্জীৱ চবেই চিনি পাম, আমাৰ ভাওনা জগতৰ এজন সুদৰ্শ অভিনেতা। তাৰ ঘৰত বৰ্তমান মই চোতালত এইটো আহি আছে, দেখাই আছোঁ। এয়া দেখিছ নহয়, মানে জোতাযোৰ পিন্ধি আছে, মাক ওলাই আহিছে। বাকী গাড়ীত গৈ দেখাই আছোঁ কোন কোন আছে, লগ পাই আছোঁ। আজি অলপ দেখাম, বহুত দিন ব্লগ বনোৱা নাই, আজি এটা বনাইছোঁ আৰু। এয়া বাকী কোন কোন আছে দেখাইছোঁ দে, দেখিলে এই আছ কাচলজন গেষ্ট। জোনাক পোহৰ জান বহি আছে। এয়া পম্পী ৱাইফ। আজি আমাৰ আজি কালাৰ গ্ৰীণ। চলক পাই আছোঁ। এয়া আমি বৰ্তমান তিয়ক পাইছোঁহি। তিয়ক পাৰ হ'ম, ৰাস্তাটো অলপ বেয়া, তথাপিও ভাল হৈ আছে, মাজে মাজে বেয়া আছে। লাহে লাহে গৈ আছোঁ। গন্তব্য স্থানটো হৈছে আমাৰ আজি শিৱসাগৰ। চ' মই সকলোকে বাকীখিনি দেখাম। আজি গৰম বন্ধৰ কাৰণে ল'ৰাকেইটাক মানে জোনাক পোহৰক লৈ আহিছোঁ, লগতে অতি মৰমৰ দুজন ভাওনা শিল্পী স্বনামধন্য সঞ্জীৱ আৰু জান, চিনি পায় সকলোৱে। আহি আছোঁ, বাকী দেখাই আছোঁ সকলোকে, গৈ আছোঁ, দেখাই আছোঁ। ৱেলকাম টু শিৱসাগৰ। শিৱসাগৰ একদম মেইন প্লেচ, ষ্টাৰ্টিং জেগাত আমি পালোহি। এয়া অকণমান জাষ্ট এটা ফটো ছেশ্যন কৰিছোঁ। বিৰাট ৰ'দ দিছে, বতৰটো ভাল পালোঁ যথেষ্ট। চ' দেখাই আছোঁ, সুন্দৰ পৰিৱেশ। ৱেলকাম টু তলাতল ঘৰ। এয়া চাওক, আহি আছোঁ, জাষ্ট ফাৰ্ষ্ট প্লেচ দেখাই আছোঁ। আজি দেওবাৰ বাবে বিভিন্নজন মানে সমাগত হৈছে ইয়াতে। চ' দেখাই আছোঁ, গৈ আছোঁ আমি আগবাঢ়ি। আগতে আহিছোঁ যদিও মানে আমাৰ জোনাক পোহৰৰ আজি প্ৰথম। মানে জোনাক পোহৰৰ প্ৰথম কাৰণে লৈ আহিছোঁ, হিষ্টৰিকেল প্লেচ। যদিও মানে অসমত থাকি যদি সকলোখিনি চিনি নাপায় তেতিয়া বহুত ডাঙৰ কথা। চ' অসমীয়া হিচাপে গৌৰৱ বোধ কৰোঁ আমি প্ৰতিজন অসমীয়াই। চ' দেখাই আছোঁ আৰু লাহে লাহে গোটেই পৰিৱেশখিনি দেখাম। তলাতল ঘৰ প্ৰথম আমি সোমাই আহিলোঁ, আৰু আজি মোৰ কেমেৰামেন আজি জান, আমাৰ সকলোৱে চিৰ পৰিচিত। আহি আছোঁ। দেখিছে এয়া তলাতল ঘৰ, একদম সুৰংগৰ তলেদি আমি নামি আহিছোঁ। আহিহে আছোঁ আৰু দেই ৰাইজ, গম পোৱা নাই কেনি আহিছোঁ। জান নিপু আগত আছে, আমি আহি আছোঁ। আকৌ ওলালোঁ এটা বেলেগ গন্তব্য স্থান। চব অলপ অলপ দেখাব চেষ্টা কৰিছোঁ, যদিও বহুত বহুত অন্ধকাৰ দেই, বহুত অন্ধকাৰ। তথাপিও যদিও সকলো ব্যক্তিৰ পৰিচিত, তথাপি ব্লগ ভৰাই দিছোঁ। চাওক, এয়া বৰটোপ কাহানী, আহোম সাম্ৰাজ্য দিনৰ এই দুটা। দেখিছেনে কিমান বৃহৎ বৃহৎ বস্তু এইবোৰ। সঁচাকৈ আপুৰুগীয়া কিছুমান সম্পদ শিৱসাগৰত সংৰক্ষণ হৈ থকাৰ কাৰণে আমি সঁচাই ধন্য অসমবাসী হিচাপে। দেখাই আছোঁ এনেদৰে, অকণমান দূৰৰ পৰা দেখাইছোঁ। আমি অলৰেডি ওলাই আহিছোঁ ইয়াৰ পৰা, আৰু বাৰু কেইবাটাও জেগাত যাবলগীয়া আছে যে। এয়া বৰ্তমান আমি ৰংঘৰ বাকৰিত দেই, দেখাইছোঁ অকণমান। যদিও সকলোৱে চিনি পায় অসমবাসীয়ে, তথাপি আমাৰ আজি মানে জাৰ্ণিটোৰ দ্বিতীয় স্থান, যিটো লক্ষ্য স্থান আমাৰ। আহি আছোঁ, গৈ আছোঁ, ওচৰৰ পৰা দেখাই আছোঁ। এয়া জোনাক পোহৰ, কিবা এটা ক'বানে? ভাল লাগিছেনে? বহুত ভাল লাগিছে ন? কিবা ক'বানে? ভাল লাগিছেনে? অ'কে, ঠিক আছে। এয়া আমি আমাৰ দ্বিতীয় লক্ষ্যস্থান কৈছোঁ আপোনালোকক, যিটো ৰংঘৰ বাকৰিত আমি আহি পেলাই উপস্থিত হ'লোঁ। এটা সুন্দৰ পৰিৱেশ, যথেষ্ট মানুহ ইয়াত সমাগত হৈছে আজিও দেওবাৰ বুলি। চ' ভাল লাগিছে। যদিও আগে পিছে আহিছোঁ, তথাপিও মানে পৰিয়াললৈ আজি প্ৰথমবাৰৰ কাৰণে আহিছিলোঁ। পৰিৱেশটো ধুনীয়া। অসমৰ ঐতিহ্যমণ্ডিত কিছুমান ঠাই বিশ্ব দৰবাৰত প্ৰতিষ্ঠা অলৰেডি হৈ গৈছে, তথাপিও কিমান ধুনীয়া এটা পৰিৱেশ, ৰাইজৰ আগমন, সঁচাই আনন্দিত আমি। আৰু দেখাই আছোঁ আপোনালোকৰ ওপৰত গৈ পেলাই। এয়া আমাৰ ফটো ছেশ্যন হৈ আছে দেই। এয়া ওপৰলৈ উঠি গৈ আছোঁ দেই আমি ৰংঘৰলৈ। জান আগে আগে গৈ আছে। এয়া ৰংঘৰৰ বাকৰিৰ পৰা পৰিৱেশটো দেখাইছোঁ দেই আপোনাক, কিমান ধুনীয়া লাগে চাওক। সুন্দৰ এটা পৰিৱেশ।
দুইটা ছাইডৰ আপোনালোকৰ প্ৰাকৃতিক সৌন্দৰ্য দেখাবলৈ চেষ্টা কৰিছোঁ। কি সুন্দৰ পৰিৱেশ সঁচাকৈ, সেই দিনবোৰে হয়তো খুব ভাল আছিল আজিৰ মানে যান্ত্ৰিক জীৱনতকৈ। এতিয়া কেনেকুৱা লাগিছে তোমাৰ অনুভৱ পম্পী আজি? ভাল লাগিছে, বহুত ভাল লাগিছে। আপোনালোকে আহক, চামাৰ ভেকেশ্যন উপভোগ কৰক। এতিয়া বৰ্তমান আমি কাৰেংঘৰ দেখিছে নহয়, এণ্ট্ৰি মাৰিম এতিয়া, দেখাই আছোঁ ৰ'ব। আমি এতিয়া কাৰেংঘৰ সোমাইছোঁহি, দেখাই আছোঁ। এয়া জান গৈ আছে খোজকাঢ়ি কাঢ়ি। আজি আমাৰ গাইড জান দেই, জানে সমস্তখিনি মেনেজ কৰি লৈ আহিছে। এয়া এটা বিৰল দৃশ্য, সঁচাকৈ সুন্দৰ পৰিৱেশ সকলোফালে। আজি ইয়াতো মানুহ যথেষ্টখিনি আছে বৰ্তমান, দেখিছে নাই? এয়া ওপৰলৈ উঠি যাব বিচাৰিছোঁ দেই, আমাৰ দেখিছে নে? ফটো পূৰা মাৰিছোঁ। আহি আছোঁ, মই দেখাই আছোঁ ওপৰলৈ যাম কেনেদৰে সুন্দৰভাৱে গৈ আছোঁ আৰু খোজকাঢ়ি কাঢ়ি। ভাগৰ লাগিছে, গাড়ী চলাই আহিছোঁ। মানে নিপু আছে যদিও মানে নিপুক ক'লো চলা, নিপুৱে কাৰণে আপুনি চলক, চলাই আহি আছোঁ আৰু লাহে ধীৰে। এতিয়া কাৰেংঘৰৰ ভিতৰৰ পৰিৱেশ চব বহি আছে চিকৰি। ইয়াত সুন্দৰ ঠাণ্ডা, বহুত ঠাণ্ডা দেই, সঁচাকৈ খুব ঠাণ্ডা, বহুত ঠাণ্ডা শীতল পৰিৱেশ। ওপৰলৈ আহি আছোঁ, যথেষ্ট ওপৰ। আহা আহি ফোপাই গৈছোঁ। পৰিৱেশ চব কি সুন্দৰ পৰিৱেশ, সকলোফালে গছ গছনি কেৱল, সুন্দৰ এটা পৰিৱেশৰ মাজত দেখাই আছোঁ। চব কি সুন্দৰ পৰিৱেশ, অলপ ফোপাই গৈছোঁ ওপৰলৈ উঠি। ভাগৰি গ'ল দেই, ভাগৰি পেলাই বহি আছে। চাই লওক দেই, এতিয়া বৰ্তমান আহি আমি ৰৈছোঁ ফেমিলি ধাবা, ধৰিত্ৰী ফেমিলি ধাবা। বৰ সুন্দৰ ধাবা এখনত আমি সোমালোঁ দেই, ভাল লাগিছে। ফেমিলি ৰেষ্টুৰেণ্ট এয়া দিছেনে? এয়া অৰ্ডাৰ দি দিছোঁ। এয়া বহি আছে আমাৰ সঞ্জীৱ, গাড়ী ৰখাই দিছে দেই, 30 তাৰিখে কাটিব বোলে এজান। আৰু এতিয়া কি কি আইটেম দিছোঁ আমি কৈ দিম এতিয়া, বোলা বহা। এয়া আমাক খানা আহি পাই গ'ল দেই, চক থালি, এইটো নামটো নকৰা, চিনি পাইছেনে? কি সুন্দৰ বনাইছে। এয়া চিকেন ড্ৰাই ফ্ৰাই, আমাৰ দুজন ভোগত অতি কাতৰ জোনাকপুৰ, পম্পী, জান, সঞ্জীৱ, আমি এতিয়া বহিম আৰু দেই। ধুনীয়া লাগিছেনে? এতিয়া আমাৰ ছামাৰ ভেকেশ্যন ট্ৰিপ, ছেকেণ্ড ট্ৰিপ। আমি থাৰ্ড ট্ৰিপ গৈ আছোঁ অতি সোনকালে। এইটো ক'ত যাম ডেষ্টিনেশ্যনটো আৰু ৰাইজে ব্লগতে পাব, হয় নহয়? কি কোৱা? আৰু ক'ত যাবা নেক্সট, ক'ত যাম বুলি ভাবিছা কোৱাচোন, কৈ দিয়া। আমি এতিয়া কোন জেগাত যাম, ইয়াৰ পিছত ক'ত ফুৰিব যাবা কোৱা? একলেণ্ড যাব ন? ঠিক আছে। আমাৰ চব খোৱা হৈ গ'ল ইতিমধ্যে। বৰ সুন্দৰ এখন হোটেললৈ আহিলোঁ। এয়া মালিক বহি আছে, অশেষ ধন্যবাদ। আমাৰ খানা সঁচাকৈ খুব সুন্দৰ। আকৌ আহিম, আমি যোৰহাটৰ পৰা আহিছিলোঁ, চ' ভাল লাগিলে আপোনাক লগ পাই।
আমাৰ খানা খাই হৈ গ'ল এতিয়া আমাৰ পৰিবাৰে ক'ব বা কেনেকুৱা হ'ল ক'বা খানা খানা কিন্তু সঁচাই বহুত ধুনীয়া হৈছে আপোনালোকো আহিব পাৰে এখন কি বুলি ক'লে ধৰিত্ৰী ফেমিলি ধৰিত্ৰী ফেমিলি ৰেষ্টুৰেণ্ট সঁচাকৈ ফেমিলি ৰেষ্টুৰেণ্ট সুন্দৰ খানা আমি যাম আৰু এতিয়া ওলাই পেলাই গৈ দেখাই আছোঁ আৰু যিমান দূৰ যাম ঠিক আছে বাৰু যি কি নহওক শেষৰ পৰ্যায়ে আমাৰ দাদা এজন লগ পালোঁ আমাৰ যোৰহাটৰ বৰদা ফুকন ৰোডত তেখেত থাকি আহিছিলে তেওঁ ঘপককৈ চিনাকি হ'ল মাছৰ বুলি কোৱাৰ কাৰণে দাদা কিবা এষাৰ কওক নমস্কাৰ মই যোৰহাটতে আছিলোঁ দুমাহ ধৰি পেলাই দাদা এতিয়া দোকানলৈ আহিছিলে তেনেদৰেই চিনাকি তাকে ভাল লাগিল দাদাৰ লগত কথা পাতি এতিয়া বিদায় লৈছোঁ আহিছোঁ দাদা দেই লগ পাম সুন্দৰ পৰিৱেশ শিৱসাগৰ পুখুৰীৰ সৌন্দৰ্য চক কিমান ধুনীয়া বতাহ মাৰি আছে এতিয়া শিৱদৌলৰ সন্মুখত চক কি সুন্দৰ পৰিৱেশ তথাপি ইয়াত ভাওনা এখন কৰাৰ সৌভাগ্য হৈছিল আজি বহুত বছৰ আগতে এখন ভাওনা কৰিছিলোঁ কুৰ্মবতাৰ এইফালে হা আমাৰ শেষ ডেষ্টিনেশ্যন শিৱসাগৰ শিৱদৌল আমি ইতিমধ্যে আহি পাইছোঁহি চ' ইয়াৰ পিছত আমি ঘৰমুৱা হ'ম সকলোখিনি বহুত গৰম তথাপি মানে আহিলোঁ আৰু লাষ্ট ডেষ্টিনেশ্যন চবফালৰ পৰা ঘূৰি মেলি আহি এতিয়া ইয়াত উপনীত হৈছোঁ কি সুন্দৰ পৰিৱেশ শাওণ মাহ উপলক্ষে অলৰেডি মানে বলবমৰ মানুহখিনি ইয়াত আহিছে খুব সুন্দৰ এটা পৰিৱেশ হয় বলবমৰ যিটো মানে পৰিৱেশৰ সময়ত দেখাই আছোঁ যিমানখিনি পাৰোঁ ইয়াৰ পাছত আমি ঘৰমুৱা হ'ম ঠিক আছে এয়া ফটো মাৰি আছে জানে পম্পীয়ে